এই চুলিহাট ভূটান ঘূৰাৰ ইচ্ছা আছে না? ব'ল আৰু আজি ফুৰি আহোঁ। ওচৰতে যিহেতু ভূটান দেশ আছে। ইমান দিনৰ পৰা যাম বুলি পিনে ভূটান যাব পৰা নাছিলোঁ। কাৰণ ভূটানখনতো আমাৰ ওচৰতে লাগি আছে। আৰু ইফালে বেছি দূৰ নহয়, আমাৰ প্ৰায় ঘৰৰ ওচৰতে বুলি ক'ব পাৰি ভূটানখন। কিমাননো দূৰ পৰা? আমাৰ ফালৰ পৰা প্ৰায় 35 কিলোমিটাৰমান হ'ব ভূটান। যদি ভূটান চাব বিচাৰে তেনেহ'লে মোৰ লগত আহিব। ঠিক আছে, মই আপোনালোকক ভূটানত লৈ যাম। কাৰণ ভূটান আমাৰ পৰা ওচৰতে হয় না। তো ব'লক আমি আজি যাওঁ আৰু ভূটান চাব ন? ব'লক কি হয় কি নহয় চাওঁ। কিমানকৈ ল'ব গাড়ী ভাড়া? 50 টকা। হা 100 টকা অঁ। ইফালে যদি আপোনালোকে ডিমাকুচি যদি ইফালেদি আহে গাড়ী ভাড়া 100 টকাকৈ ল'ব। আৰু ইয়াতে অলপ মাজলৈ যাওঁতে অলপ কাৰণ গাড়ী ভাড়াটো লাগিবই। এইখন আছে ভূটানিজ গাড়ী। আমি ইয়াতে মানে গাড়ীখন ভাড়া কৰিলোঁ। সকলোৱে 50 টকা 100 টকা যি পাৰে দি পিনে। আৰু এইবিলাক আছে আইতাহাত নেপালী, এইবিলাক আছে ভূটানিজ নেপালী এইবিলাক। আৰু সিহঁতৰ লগত একেলগে আমি এতিয়া যাম। এই আস্তে আস্তে উঠো। নেপালী চিটিজেন কিন্তু ভূটানিজ চিটিজেনশ্বিপ লৈছে। ইহঁতে মানে যিমানখিনি নেকি দেখা পাইছে আপোনালোকে, চ' সকলোৱে নেপালী চিটিজেনশ্বিপ, কিন্তু ভূটানত থকাৰ কাৰণে ভূটানিজ চিটিজেনশ্বিপ লৈছে। হ'ল আৰু গাড়ীখন এতিয়া ষ্টাৰ্ট দিব পৰা হৈছে। আৰু এইফালে আছে মোৰ লগ, আৰু এইফালে আছে নেপালী কিন্তু ভূটানিজ চিটিজেনশ্বিপ। মই কৈছোঁ আপোনালোকো আৰু হাই বুলি কৈছে, ইও হৈছে নেপালী। ব'ল আৰু যাই থাকোঁ লাহে লাহে, কাৰণ আমি ভিতৰলৈ যাব লাগিব। তাতে যাই পিনে মানে আমি এনেই ফৰেষ্ট ছিষ্টেমৰ মানে পৰিৱেশটো চাব আহিছোঁ, কিন্তু মেইন ভিতৰলৈ নাযাওঁ। ইমান এটা ভিতৰলৈ ওচৰতে তাৰমানে যিবিলাক নেকি ভূটান মানুহ, চ' সেইবিলাকক আমি লগ কৰিম। তাতে মানে অলপমান চিনাকিও আছে ভূটানত কেইজনমান, সিহঁতৰ লগতে একেলগত তাৰমানে আমি অলপমান এনে ভূটানিজ যিবিলাক নেকি নেপালী। চ' লক্ষী পূজাৰ সময়তে আমি আহিছোঁ। লক্ষী পূজাৰ সময়টো মানে বহুত ভাল সময়। ইহঁতে তাৰমানে নেপালীবিলাকে কি বুলি কয়, মাথাত যে ফটা লয়, চ' সেইটো ফটাখিনি তাৰমানে সিহঁতে লয়। আৰু সিহঁতৰ এটা নিয়ম আছে যে এইবিলাক যে এইবিলাক গাড়ীখিনি যে দেখা পাইছে, চ' মানে বহুত মানে ঘন নহয়, ফাক ফাক হয়। মানে এটা ঘৰ যদি ইয়াতে আছে, চ' আৰু আগত এটা ঘৰ থাকিব। চ' মানুহখিনিও মানে সেনেকুৱা ধৰণৰ যে ফাক থাকে। আৰু ইয়াতে এটাক মানে গাড়ীত উঠুৱাই লৈ গৈছে, আৰু এটাক উঠুৱাই লৈ যাব। মানে সিহঁতৰ বজাৰ কৰিবলৈ হ'লে অলপ বহুত দূৰ যাব লাগে। সিহঁতে এইটো হৈছে সমস্যা, কিন্তু উপায় নাই। যিহেতু নেপালী চিটিজেনশ্বিপ, কিন্তু ভূটানত থাকে, যিহেতু ভূটান চিটিজেনশ্বিপ লৈছে, সেইটো নিশ্চয়তো সমস্যা হ'বই, হয়নে? এতিয়া চাওক ইমান ধুনীয়া পৰিৱেশ। মানে এইটো ফালেদি যদি আহে ডিমাকুচি ফালেদি, মানে বহুত ধুনীয়া পৰিৱেশ হৈ পেলাই। আৰু ইহঁত দুজনকো আমি এতিয়া উঠুৱাই ল'ম। চাওক ইহঁত দুজনো এতিয়া গাড়ীখনত উঠিব, কাৰণ এইটো হৈছে ইয়াৰ ছিষ্টেম। এই গাড়ীখন আছে ভূটানৰ গাড়ী, কিন্তু যিবিলাক মানুহ লগ পাওঁ মানে সেনেকৈ উঠুৱাই লৈ যায় থাকোঁ। সেইটো ড্ৰাইভাৰৰে ফাইদা হয়। এই ড্ৰাইভাৰজনো একচুৱেলি নেপালীয়ে হয়, কিন্তু ভূটানত থাকে, মানে ভূটানৰ গাড়ী চলায়। ব'ল আৰু আমি এতিয়া কেনে লাগিল? ভাল লাগিল না? আজি ফাৰ্ষ্ট টাইম ভূটান আহিছোঁ যিহেতু, হয় না? ফাৰ্ষ্ট টাইম মানে আগতে অলৰেডি মোৰ লগ আছিল, কিন্তু মোক মাতি আছিল, কিন্তু যাব পৰা নাছিলে। যিহেতু আজি সময় সুবিধা মিলাই পিনে ওচৰতে থকা যিহেতু, ব'ল আৰু বাইকখন লৈ যাই সেনেকৈ বুলি আহিলোঁ। ইমান ধুনীয়া ফৰেষ্টৰ পৰিৱেশ। আৰু কেনেকুৱা লাগিল ভাই ইয়াতে আহি পিনে? কিমান দূৰ আছে? আৰু বেছি দূৰ নাই অৱশ্যে, হয় না? যাই পামেই আৰু আমি। ব'লচোন আমি এতিয়া চাই আহোঁ কি হয় কি নহয়। মানে মেইনটো অলপ দূৰলৈকে আছে। এবাৰ এইটো ফালেদি ভূটান আহিবাচোন, কিমান ধুনীয়া পৰিৱেশ। মানে নিজকে বহুত ভাল লাগে। মানে এনেকুৱা যেন প্ৰকৃতিৰ মাজত আমি গৈ আছোঁ। মানে চব চাইডে জংঘালেই আছে ইয়াতে, চব চাইডে জংঘালেই আছে। আৰু ঘৰটোতো বহুত পাতলা ভূটানিজ গাড়ী এইবিলাক চাওক, পাছফালে চব সেনেকুৱাই। দেখা পালে গম পায় ন গাড়ীখন কেনেকুৱা ধৰণৰ গাড়ী একদম বাৰে। আৰু মানুহ যি আগত 4জনমান উঠিব পাৰে, বাকী পাছত একদম পূৰা ট্ৰেক্টৰত যেনেকৈ তেলাৰ নে তাতে মানুহ উঠাৰ যেন লাগে সিখনৰ গাড়ীখনত উঠিল। তাকে মানে দিম আৰু ন ইয়াকে আহি অলপ মাজৰ ঠাইখিনি পালোঁ। ইয়াতে বহুত মানুহ থাকে। ইয়াতে সেইখিনিত মানুহ অৱশ্যে থকা নাছিল, কিন্তু এইখিনি জেগাত মানে বহুত মানুহ পাবা। এইটো আছে এইটোৰ বাছ ষ্টেণ্ড, মানে বাছ ষ্টপ। এতিয়া আমাৰ দাদা বাইদেউ খুৰী ভণ্টিহঁতে নুমিব, পিহিহঁতে এতিয়া বৰ্তমান নুমিব। ইহঁতৰ মঞ্জিল আহি পেলাই, মানে ঘৰ আহি পেলাই ইহঁতে ঘৰত যাব। এতিয়া বিন্দাছ আমি বাই টাটা ভালদৰে যাবা। আৰু ইয়াতে আপোনালোকে এটা কথা মন কৰিব, সেই যে ৰাস্তাটো দেখা পাইছে, এই যে ডাম্পাৰ নিচিনা এখন দেখা পাইছে, ঘৰ দেখা পাইছে না, সেইখিনি জেগাত তাৰমানে বহুত কম দামত তাৰমানে ড্ৰিংকিং কৰিব পাৰে। মানে 60 টকাত কিংফিচাৰ বা ফুল হাফ, মানে বহুত কম দামত পায়। চ' সেইটো কৈ দিলোঁ। এইটো অৱশ্যে ক'ব নাপায়, কিন্তু আহিলে গম পাবা। ঐ আৰু কিমান দূৰ আছে? আৰু বেছি দূৰ নাই ন? যাই পামেই কিজানি আৰু। সিহঁতে সিটো ফালেদি যাব ন? আৰু আমাৰ কিমান দূৰ? আৰু আমাৰ চিধে আছে। ঠিক আছে। দূৰৰ পাহাৰ সদায় শুৱনি, কিন্তু ভূটান পাহাৰ আমাৰ কাৰণে সদায় শুৱনি। একদম ওচৰত দেখা পোৱা যেন লাগছে ন ভূটান পাহাৰখন? আৰু বহুত দূৰ আছে, কিন্তু বহুত ওচৰত থকা যেন লাগে। ইয়াতে ওচৰত থকা যেন ফিল হয়। আৰু ইমান ধুনীয়া জংঘল না,
মানে বহুত ভাল লাগে আৰু বহুত বেছি মানে বুজাব নোৱাৰোঁ কিমানখিনি নেকি বেষ্ট লাগে। ফাইনেলি আমি আহি পালোঁ ভূটানৰ য'ত যাম বুলি ভাবিছিলোঁ তাতে আহি পালোঁ, কিন্তু ইয়াৰ পৰা মানে গাড়ীখন আৰু নাযায়। আৰু ইহঁতৰো ঘৰ আহি পালে যিহেতু এইবিলাকে তাৰমানে ভূটানতে থাকে। তাৰমানে যাবৰ হ'ল ন, দে পিছত লগ পাম ন, পিছত লগ পাম বাৰু। আৰু বাকীখিনি আমি পইচাখিনি দিলোঁ, পইচাও ইয়াতে সেই 100 টকাই লৈছে যিহেতু নেকি, আৰু ছেম মানে পইচাই লৈছে ইহঁতেও। আৰু এটা বেলেগ জেগাৰ পৰা যাই আহিলোঁ, কিন্তু আমি ইয়াতে আগলৈ আৰু ভিডিঅ' বনাব নোৱাৰিম যেন পাইছোঁ। কাৰণ গম পাইছোঁ যে ছিকিউৰিটি গাৰ্ডে ইয়াতে ভিডিঅ' বনাব নিদিয়ে, যিটো নেকি ভূটান পুলিচ। আৰু ইয়াতে ছিকিউৰিটি গাৰ্ডবিলাক থাকে ভূটানৰ, যিহেতু বৰ্ডাৰ হয়, বৰ্ডাৰত থাকে, আৰু ইয়াৰ পৰা তাৰমানে যাব নিদিয়ে। আমি ইয়াতে ষ্টপ কৰিব লাগিব ভিডিঅ'টো, কাৰণ যদি ভিডিঅ' বনাব নিদিয়ে তেতিয়া ভিডিঅ'টো কি কৰিম। ইয়াতে এইবিলাক ভূটানিজ পইচা, এইবিলাক আমাৰ ইয়াতে মানে ইণ্ডিয়ান পইচাও লয় আৰু ভূটানিজ পইচাও ইয়াতে একচেপ্ট কৰে। তাতে এক্সচেঞ্জ আছে, এক্সচেঞ্জ কৰি ল'ব পাৰে গেটত। ইয়াতে কি কৰিম আৰু, ভিডিঅ' যদি বনাব নিদিয়ে তো বেছি আজি ভিডিঅ'টো এইখিনিলৈকে সামৰিম, আৰু নেক্সট আৰু ইহঁতেও এতিয়া গ'ল। তো ব'লক আমিও লাহে লাহে যাই থাকোঁ, আমি য'ত যাম বুলি ভাবিছিলোঁ। তো ঠিক আছে, ব'লক।